নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। দৰ্শকসকল জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ। জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকলৈ এটা ভাল খবৰ আহি পৰিছে। যিসকল কৃষকে পিএম কিষাণৰ আঁচনিৰ ধন লাভ কৰে সেইসকল কৃষকৰ বাবে আহি পৰিল এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। জনাই আছো সবিশেষ 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম আৰু যিসকল কৃষকে 16 নম্বৰ কিস্তি লাভ কৰিব সেইসকল কৃষকে কৰিব লাগিব কেইটামান বিশেষ কাম। জনাই আছো কি কাম। কাইলৈ গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব পিএম কিষাণ বিশেষ গাঁও সভা, অৰ্থাৎ আজিৰ দিনটোতে গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব পিএম কিষাণ বিশেষ গাঁও সভা। গাঁও সভাত থিতাতে কৰিব পাৰিব KYC। জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। যিসকলে পিএম কিষাণৰ ধন লাভ কৰি আছে সেইসকলৰ বাবে এইটো খবৰ অত্যন্ত জৰুৰী খবৰ। গাঁও সভাত থিতাতে কৰিব পাৰিব আপুনি KYCৰ কাম। ডিবিটিৰ বাবে প্ৰয়োজনীয় কাম সম্পাদনা কৰিব পাৰিব এই সভাত। লগতে কোৱা হৈছে যে ডিবিটিৰ বাবে প্ৰয়োজনীয় কাম আপুনি সম্পাদন কৰিব পাৰিব এই সভাত। নিৰ্দিষ্ট বেংকৰ প্ৰতিনিধি উপস্থিত থাকিব গাঁও সভাত। নিৰ্দিষ্ট বেংকৰ প্ৰতিনিধি উপস্থিত থাকিব এই গাঁও সভাত। IPPBৰ একাউণ্ট খুলিব পাৰিব হিতাধিকাৰীয়ে। লগতে কোৱা হৈছে যে IPPBৰ একাউণ্ট খুলিব পাৰিব হিতাধিকাৰীসকলে। গাঁও সভালৈ আহোঁতে লগত নিব লাগিব নিজৰ আধাৰ কাৰ্ড। এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে যে আপুনি গাঁও সভালৈ আহোঁতে আপোনাৰ লগত আনিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। পূৰ্বে ধন লাভ কৰা পাছবুক লগত নিব লাগিব হিতাধিকাৰীয়ে আৰু আধাৰ কাৰ্ডৰ লগতে পূৰ্বে ধন লাভ কৰা পাছবুক লগত ল'ব লাগিব হিতাধিকাৰীসকলে। লগত নিব লাগিব আধাৰ সংলগ্ন মোবাইল ফোন। আপোনাৰ কৃষিভূমিৰ যাৱতীয় নথিপত্ৰও নিব লাগিব লগত। প্ৰতিখন জিলাত অনুষ্ঠিত হ'ব এই গাঁও সভা। লগতে ৰাজ্যৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব এই গাঁও সভা। এইকেইটা কাম নকৰিলে 16 নম্বৰ কিস্তিৰ ধন লাভ কৰাত হ'ব পাৰে অসুবিধা। যদি আপুনি এজন কৃষক আৰু যদি আপুনি পিএম কিষাণৰ ধন লাভ কৰে তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী। আপুনি এইকেইটা কাম নকৰিলে আপুনি লাভ নকৰিব 16 নম্বৰ কিস্তিৰ বিশেষ ধন আৰু এই ধন লাভ কৰাত পৰিব পাৰে আপুনি অসুবিধাত। দৰ্শকসকল জনাই আছো আমাৰ দ্বিতীয় খবৰটো। 3টা কিস্তিত চৰকাৰে দিব 1,30,000কৈ টকা। এটা ভাল খবৰ জনাই আছো। আপুনি 3টা কিস্তিত আপোনাক চৰকাৰে প্ৰদান কৰিব 1,30,000কৈ টকা। জনাই আছো সবিশেষ ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰে প্ৰেৰণ কৰিব ধন। ৰাজ্যৰ দৰিদ্ৰ হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰে প্ৰেৰণ কৰিব বিশেষ ধন। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ পৰা বঞ্চিত সকলক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। যিসকল লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ পৰা বঞ্চিত হৈ আছে সেইসকল লোকক মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনি অধীনত বঞ্চিত সকলক ঘৰ দিব চৰকাৰে। জনাই আছো এটা খুবেই ভাল খবৰ। যিসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনি পোৱা নাই সেইসকলক মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনি অধীনত বঞ্চিত সকলক ঘৰ দিব অসম চৰকাৰে। ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত দিব চৰকাৰে ধন আৰু ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত ধন দিব অসম চৰকাৰে। কেবিনেটত ডাঙৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এই সিদ্ধান্ত ইতিমধ্যে কেবিনেটত লোৱা হৈছে আৰু কেবিনেটত ডাঙৰ সিদ্ধান্ত লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰ। 1,30,000 পৰিয়ালক সাঙুৰি ল'ব এই আঁচনিয়ে। বিশেষকৈ অসমৰ 1,30,000 পৰিয়ালক সাঙুৰি ল'ব এই আঁচনি। দৰ্শকসকল জনাই আছো আমাৰ শেষৰ খবৰটো। মোদীক ভোট নিদিয়া মিয়া মুছলমানক
লাগে চৰকাৰী আঁচনি। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ যে মোদীক ভোট নিদিয়া মিয়া মুছলমানক লাগে চৰকাৰী আঁচনি। আচলতে এই ভাষ্যকাৰ কাৰ জনাই সবিশেষ। মোদীক ভোট নিদিয়া মিয়া মুছলমানে অধিক পৰিমাণে লয় আঁচনিৰ ধন। মোদীক ভোট নিদিয়া মিয়া মুছলমানে অধিক পৰিমাণে লয় চৰকাৰী আঁচনিৰ ধন। অসমীয়াক আঁচনিৰ ধন ল'বলৈ মাতি আনিব লাগে। আৰু লগতে কোৱা হৈছে যে অসমীয়াক আঁচনিৰ ধন ল'বলৈ মাতি আনিব লাগে। বৰপেটাৰ মিয়া মুছলমানে শাৰী পাতি আঁচনিৰ বাবে আবেদন কৰে। লগতে কোৱা হৈছে যে যিসকল বৰপেটাৰ মিয়া মুছলমান আছে সেইসকলে শাৰী পাতি আঁচনিৰ বাবে আবেদন কৰে। অসমীয়াতকৈ আগতেই মিয়া মুছলমানে গম পায় চৰকাৰী আঁচনিৰ কথা। আৰু লগতে কোৱা হৈছে যে অসমীয়াতকৈ আগতেই মিয়া মুছলমানে গম পায় এই চৰকাৰী আঁচনিৰ কথা। মোদীক ভোট নিদিয়াসকলেহে মোদীৰ আঁচনিৰ বাবে হেতা ওপৰা কৰে। মোদীক ভোট নিদিয়াসকলেহে মোদীৰ আঁচনিৰ বাবে হেতা ওপৰা কৰে। বিজেপিক ভোট নিদিওঁ বুলি কৈ গ্ৰহণ কৰে মোদীৰ আঁচনি। আৰু লগতে কৈছে যে বিজেপিক ভোট নিদিওঁ বুলি কৈ গ্ৰহণ কৰে মোদীৰ আঁচনি। মোদীক ভোট দিয়াসকলক আঁচনিৰ বাবে মাতি আনিব লাগে। আৰু যিসকলে মোদীক ভোট দিয়ে সেইসকলক আঁচনিৰ বাবে মাতি আনিব লাগে। চৰকাৰী আঁচনিক জনপ্ৰিয়তা কৰাটো ৰাইজৰ দায়িত্ব। আৰু লগতে কোৱা হৈছে যে চৰকাৰী আঁচনিসমূহক জনপ্ৰিয়তা কৰাটো ৰাইজৰ দায়িত্ব। তেজপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।